সকলোৱে আগৰো সকলো ভালে আছে মোৰো ভাল আৰু স্ক্ৰিনত লগাই দিছো দেখিব পাইছে এই কাপোৰযোৰ আৰু এইটো ডিজাইনটো এই ডিজাইনৰ কাপোৰযোৰ এজো মই অৰেঞ্জ কালাৰত কৰিছিলো যেজো অলৰেডি সেল হ'ল মানে মই কাপোৰবোৰ বনাই মেছত আপলোড কৰো আৰু তাৰ পৰা অৰ্ডাৰ আহিলে সেল হ'ল আৰু আকৌ এটা সেম অৰ্ডাৰ আহিছে এতিয়া মেছৰ পৰা তো গতিকে মই দুদিনত মানে অলৰেডি পৰহি আহিলে অৰ্ডাৰটো 2 তাৰিখে কালি কৰিব নোৱাৰিলো কাপোৰ বিচাৰি পোৱা নাছিলো আৰু ফাইনালি আজি কাপোৰযোৰ বিচাৰি পালো আৰু পাই কেনে এতিয়া এয়া বনাবলৈ কাৰণে ৰেডি কৰিছো কাপোৰযোৰ মোৰ কাৰণে হৈ গ'ল এটা টাস্ক মানে আজি দিনটো ভিতৰত মানে দিনটো গ'লে এতিয়া ৰাতিটো আৰু কাইলে দিনটো আধা সময়হে পাম মই তো তাৰ ভিতৰত মই গোটেই কাপোৰযোৰ বনাই ৰেডি কৰিব পাৰিব নাজানো সম্পূৰ্ণ হ'বনে নহয় দিব পাৰিম নে নোৱাৰিম হেবোৰ নাজানো দিনক চেষ্টা কৰো গতিকে আপোনালোকো মোৰ লগত থাকিব ভিডিওটো আশা কৰো ভিডিওটো শেষলৈকে চাব আৰু কাপোৰযোৰ বনাই শেষ কৰিব পাৰোনে আৰু টাস্ক কমপ্লিট কৰিব পাৰোনে নোৱাৰো চাই থাকিবলৈ কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো আকৌ সদায় কোৱাৰ দৰে কৈছো প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই ডিজাইন কৰা মই বনোৱা কাপোৰবোৰ যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে তেনেহলে লবৰ বাবে মোৰ লগত যোগাযোগ কৰিব পাৰে তেন্তে মই কাপোৰ বনোৱা ষ্টাৰ্ট কৰো নহলে লেকচাৰ মাৰি থাকিলে কাপোৰ আঠাতে থাকি যাব আৰু মোৰ অৰ্ডাৰৰ কথাটো নাজানো আৰু কি হ'বগে তো কাপোৰ বনোৱা ষ্টাৰ্ট কৰো আশা কৰো ভিডিওটো আপোনালোকে শেষলৈকে চাব নমস্কাৰ আজি হৈ গ'ল দ্বিতীয়টো দিন যেহেতু কালি এযোৰ কাপোৰ সম্পূৰ্ণ কৰাৰ এটা চ্যালেঞ্জ লৈছিলো আৰু কালি সম্পূৰ্ণ কৰিব নোৱাৰিলো গতিকে আজি আকৌ ৰাতিপুৱাৰ পৰা কাপোৰযোৰ ষ্টাৰ্ট কৰিছো আৰু নাজানো আৰু কেতিয়া সম্পূৰ্ণ কৰিবগে পাৰিম কেতিয়া মানে মোৰ হাতত দুদিন সময় আছিলে তো দুদিনটো পাৰে হৈ গ'ল অলৰেডি আৰু কাপোৰযোৰ সময়মতে দিব পাৰিম নে নোৱাৰিম হেতু মই ক'বগে নোৱাৰিছো তথাপিও চেষ্টা কৰিছো আৰু ফাইনালি অকনমান হৈছেগে মই দেখাই দিছো আপোনালোকক ইয়া দেখিছেনে সম্পূৰ্ণ হেতু সাইড এটা কালাৰ কৰি হৈছে আৰু এটা কালাৰ কৰিব আছে আৰু মই এতিয়া এন্ডৰে ষ্টাৰ্ট কৰিছোগে ৰাতিপুৱা খাই মেলি হোৱাৰ পিছত এন্ডৰে ষ্টাৰ্ট কৰিছো আৰু নাজানো আৰু সম্পূৰ্ণ কৰিব আজিটো পাৰিম না নোৱাৰিম কিন্তু আজি যদি কাপোৰযোৰ দিব পাৰিলে ভাল হ'লহেঁতেন কিন্তু মোৰ লাগা নাই যে মই আজি কাপোৰযোৰ সম্পূৰ্ণ কৰিব পাৰিম আৰু কথা হল মই এটা মানে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছো ব্যৱসায়টো হৈ গ'ল মই এনেদৰে কাপোৰসমূহ বনাই কিনে মেছো অনলাইন প্লেটফৰ্ম মেছত আপলোড কৰো আৰু তাৰ পৰা এই অৰ্ডাৰসমূহ আহে আৰু আপোনালোকে মানে যি সকল গৃহিণী আছে গৃহিণী ঘৰত থাকি কিবা এটা কৰিব বিচাৰে গৃহিণী বা ছোৱালী হওক বা জুনে হওক যি মহিলা হওক জুনে ঘৰতে থাকি কিনে এনেকে নিজৰ ভাল লগা কামবোৰ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে মেছো এটা খুব ধুনীয়া প্লেটফৰ্ম তেওঁলোকৰ এই হাতৰ কামসমূহ মেছত মানে আপলোড কৰিব পাৰে আৰু তাৰ পৰা ধুনীয়া অৰ্ডাৰ পাব পাৰে সপ্তাহত 2-3টা অৰ্ডাৰ আহে এনেকে মোৰ এই কাপোৰসমূহ আৰু সপ্তাহত তেনেকৈ 2-3টা অৰ্ডাৰ আহে তো গতিকে আপোনালোকে যদি কৰিব বিচাৰে বা আপোনালোকৰো যদি এনেকুৱা প্ৰতিভা আছে সকলোৱে থাকে আৰু আমাৰ মহিলাসকলে সকলো কাম মন কৰি মিলিও যদি এনেকে কিবা এটা হাত খৰচ ওলাব পাৰি কিনো বেয়া আছে নহয়নে বাৰু আপোনালোকেও যদি কৰিব বিচাৰে অকল মাত্ৰ আপোনাৰ হাতত থকা আপোনাৰ নিজৰ পান কাৰ্ডখনৰ সহায়তে আপোনালোকে মেছত ৰেজিষ্টাৰ কৰিব পাৰিব আৰু তাৰ কাৰণে বেলেগ একো ডকুমেন্ট নালাগে আৰু আপোনালোকে কাম এটা ষ্টাৰ্ট কৰিবৰ কাৰণে ধুনীয়াকৈ ষ্টাৰ্ট কৰিব পাৰে আৰু এই বিষয়ে যদি আপোনালোকক সবিশেষ ভিডিও লাগে তেনেহলে মোক কমেন্ট এটা কৰিব মই ধুনীয়াকৈ কেনেকৈ মেছত একাউন্ট খুলিব পাৰি কেনেকৈ কি কৰিব পাৰি সকলোখিনি শিকাই দিম আৰু ভিডিওটো শেষলৈকে চাই থাকিব আৰু মই সম্পূৰ্ণ কৰিব পাৰো নে নোৱাৰো আজি
সম্পূৰ্ণ কৰিব পাৰোঁ নে নোৱাৰোঁ আৰু কেনেকুৱা লাগিছে বাৰু ডিজাইনটো। এযোৰ কাপোৰ অলৰেডি কৰা হৈছিলে আৰু এটা ডিজাইন অৰ্ডাৰ আহিলে কাৰণে মই আকৌ এবাৰ কৰিছোঁ এতিয়া। So guys, day 3 ফাইনেলি মোৰ কাপোৰযোৰ বনোৱা হৈ গ'ল আৰু 3 দিন লাগিলেগৈ হ'লো ন, 3 দিন লাগিলেগৈ বনাবলৈ। আৰু যিহেতু মোৰ বেলেগ বেলেগ কামো থাকে একেঠিয়ে কৰিব নোৱাৰিছোঁ, নহ'লেতো 2 দিনত ওলাই গ'লহেঁতেন, কিন্তু 3 দিন লাগিলেগৈ, উপায় নাই আৰু এনেকৈয়ে কৰিব লাগিব। আৰু কেনেকুৱা লাগিছে ডিজাইনটো জনাবলৈ নাপাহৰিব। এখন মেখেলা আছিলে আৰু এখন চাদৰ আছিলে, চাদৰখনৰ পাৰিটো এনেকৈ দিয়া হৈছে আৰু এনেকৈ চাদৰখন ধুনীয়াকৈ এনেকৈ ডাঙৰ ফ্লেটা এটা দিয়া হৈছে আৰু মাজত এনেকৈ সৰু সৰু বুটা দিয়া হৈছে। দেখিবলৈ খুব ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু এইযোৰ মই মেছ'তে দি দিম, যিহেতু মই মেছ'ত কাম কৰি আছোঁ, প্ৰায় 2 মাহেই হৈ গ'ল। আৰু কাপোৰযোৰ খুব ধুনীয়া লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোককো যদি এনেকৈ বনাই দিব লাগে তেনেহ'লে মোৰ হোৱাটছআপ নাম্বাৰটো দি ৰাখিম বাৰু ডেছক্ৰিপশ্যনত, তালৈ গৈ মোক কমেণ্ট কৰিব পাৰিব আৰু নহ'লে ফটোটো দি কিনে হোৱাটছআপত দিব পাৰিব, তো মই ধুনীয়াকৈ বনাই দিম বাৰু। বাকী এয়া মই কেনেকৈ কি বনাইছিলোঁ কথাখিনি কৈ আছিলোঁ, কিন্তু এইখিনি মই দিব নোৱাৰিলোঁ, গতিকে এনেকৈয়ে দি দিছোঁ আৰু আপোনালোককো যদি লাগে আকৌ এবাৰ কৈছোঁ তো মোক মেছেজ কৰিব পাৰে, মই ধুনীয়াকৈ বনাই দিম বাৰু পূজাৰ কাৰণে বা এনেও কটন কাপোৰত। আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ধুনীয়া ধুনীয়া ডিজাইন চাই থাকিবৰ বাবে মই বনাই আছোঁ আৰু ডিজাইন এনেদৰে। আৰু কাপোৰযোৰৰ ফাইনেল লুকটো চাওকচোন, এনেকুৱা আছিলে। মোৰ যে দেখিবলৈ ইমান মৰম লাগিছে আমাৰ কাপোৰযোৰ, আপোনালোকৰো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। বাকী চাইডে বেৰবোৰ মন নকৰিব বাৰু, এইফালে ল'ৰা শুই আছিলে আৰু ৰাতিখন মানে এইবোৰ বস্তু চোৰৰ পৰা খেচেমেচে হৈ আছিলে, গতিকে চাইডৰবোৰ মন নকৰিব। অকল কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ ইমানখিনি, লগ পাম আকৌ এটা ধুনীয়া